তো হাই ফ্ৰেণ্ড, আপোনালোকে যদি ধনিয়া গুটি এবাৰ দুবাৰ নহয় তিনিবাৰলৈকে যদি ধনিয়া গুটি গজাব পৰা হয় তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। আপোনালোকে এই ভিডিঅ' সম্পূৰ্ণ যদি চাই লয় তেতিয়া ধনিয়া গুটি অতি সহজেই গজাই ল'ব পাৰিব। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়া যিকোনো ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে চাব পাৰে। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধনিয়া গুটিখিনি 24 ঘণ্টা তিয়াৰ পিছত আপোনালোকে পট এটা ল'ব বা টাব ল'ব বা বাল্টিং ল'ব। মই টাব এটা লৈছোঁ, টাবতে বালি আধা দি দিছোঁ। বালি আধা দি সেইখিনি 24 ঘণ্টা ধুনীয়া তিয়ালোঁ, এইখিনি তাত দি দিলোঁ। দিয়াৰ পিছত আকৌ বালি দি পানী দি 7 পৰা 8 ঘণ্টা য'ত ঠাণ্ডা পৰি থাকে, ঠাণ্ডাটো আপোনাৰ 15 পৰা 20 ডিগ্ৰী চেলচিয়াছ ঠাণ্ডা হ'ব লাগিব, তেতিয়া ধনিয়া গুটি অতি সহজেই গজি যায়। তো মই পানী দিয়াৰ পিছত 7 পৰা 8 ঘণ্টা য'ত ঠাণ্ডা পৰি থাকে সেই ঠাইত আপোনাৰ এই প্লাষ্টিক পটটো ৰাখি দিলোঁ। ৰখাৰ পিছত 4-5 দিন পিছত আকৌ চাব যে ধনিয়া গুটিখিনি গজিছে নে নাই। যদি নাই গজা আকৌ পানী দি আকৌ ঠাণ্ডা ঠাইত ৰাখি দিওঁ। এইদৰে ৰখাৰ পিছত আপোনাৰ কমেও 8-10 দিন ভিতৰত ধনিয়া গুটি গজি যায়। তো মই 8-10 দিন ভিতৰত ধনিয়া গুটিখিনি মোৰ গজি গ'ল। তো মই এইভাগে গজাৰ পিছত আকৌ বাৰীত সিঁচিলোঁ বা যিটো ধনিয়া সিঁচিবৰ কাৰণে বেড ৰেডি কৰি থৈছে তাত সিঁচি দিব। ধনিয়া গুটিখিনি সিঁচাৰ পিছত তাৰ ওপৰত শুকান গোবৰ বা শুকান মাটি দিব পাৰে। তাৰপিছত কেঁচুসাৰ, সেই কেঁচুসাৰ বা শুকান গোবৰ ছটিয়াৰ পিছত তাৰ ওপৰত আকৌ ধূলি মাটি দি ভালকৈ ঢাকি দিব। ঢাকাৰ পিছত পানী ছটিয়াই দিব। ছটিয়াৰ পিছত কলপাত বা থৈলা বস্তা বা তিৰপাল দি 2 দিন বা 3 দিনৰ কাৰণে ঢাকি দিব। ঢাকাৰ পিছত 2 দিন বা 3 দিন ঢাকাৰ পিছত আপুনি উঠাই চাব ধনিয়া গুটিখিনি 2-এটা অলপ ল'ব ধৰিছে। তেতিয়াই এই কলপাত বা বস্তাখিনি উঠাই দিব, তেতিয়া অতি সহজেই ধনিয়া গুটিখিনি গজি যায়। তাৰপিছত যদি বৰষুণৰ বতৰ থাকে ওপৰত পলিথিন দি দিব, নহ'লে আপোনাৰ এই বৰষুণ যদি বেছি পায় আপোনাৰ ভেঁকুৰ বেমাৰ লাগি ফুলটো মৰি যায়। তো আপোনালোকে ধনিয়া যেতিয়া গজিব, যদি বতৰ বেয়া থাকে ওপৰত পলিথিন এটা দি ল'ব, তেতিয়া আপোনাৰ অতি সোনকালে ধনিয়া গুটি খাব পাৰিব। এতিয়া মোৰ ধনিয়া গুটিখিনি আজি 8-10 দিন ভিতৰতে ধুনীয়াকৈ গজি গ'ল। এই গজা ধনিয়া গুটিখিনি যদি আৰু এটা কাম কৰিব লাগে, সেইটো হৈছে মালাথিন পাউডাৰ, বা মালাথিন নাপালেও বেলেগ পাউডাৰ দিলেও হয়। গুটি গজাখিনি সেই গজা গুটিখিনি আৰু মালাথিন পাউডাৰ দি সানি দিব। সানি দিয়াৰ পিছত কি হ'ব, গুটিৰ ওপৰত এটা প্ৰলেপ বহি যাব। আৰু এই গুটিৰ ওপৰত যেতিয়া প্ৰলেপ এটা বহি যাব, তেতিয়া পৰুৱা হওক বা উই হওক এই গুটিটো খাব নোৱাৰে। তাৰপিছত গুটিখিনি প্ৰলেপ এটা বহি গ'ল। বহাৰ পিছত আপোনালোকে ধুনীয়াকৈ বেডটো ৰেডি কৰাৰ পিছত গুটিখিনি ছটিয়াই দিব। ছটিয়াৰ পিছত শুকান গোবৰ বা কেঁচুসাৰ দি ভালকৈ ছটিয়াই দিব। ছটিয়াৰ পিছত আকৌ ধূলি মাটি দি গুটিখিনি ভালকৈ ঢাকি দিয়াকৈ ছটিয়াই দিব। ছটিয়াৰ পিছত আকৌ পানী দি দিব। পানী ভালকৈ দি ল'ব। পানী দিয়াৰ পিছত কলপাত বা আপোনাৰ প্লাষ্টিক বস্তা বা চুটি বস্তা ভালকৈ সম্পূৰ্ণ ঢাকি দিব। পূৰা ঠাণ্ডা কৰি ৰাখিব। ঠাণ্ডা কমেও 2 দিন ৰাখিব। 2 দিন পিছত আকৌ উঠাই দিব। 2 দিন পিছতে ধুনীয়াকৈ গুটিখিনি গজিব ধৰে। সেইকাৰণে 2 দিন ৰাখিব। 2 দিনকৈ বেছি কৰিলে ফুলটো লেং পাই যাব পাৰে, সেইকাৰণে 2 দিন ৰাখিব। 2 দিন ৰখাৰ পিছত আপোনাৰ পাত বা কলপাত বা আপোনাৰ যোনটো তিৰপাল বা চুটি বস্তা দিছিলে সেইখিনি উঠাই দিব। উঠাৰ পিছত যদি বতৰ বেয়া থাকে বা বৰষুণ দিয়া বতৰ থাকে, তেতিয়া ওপৰতে এটা পলিথিন দি দিব। তেতিয়া কি হয়, এই পুলিটো বাচি থাকে। নহ'লে যদি ওপৰত পলিথিন নিদিয়া কি হয়, বৰষুণ যদি বেছি পাই যায় তেতিয়া আপোনাৰ খাৰ উঠি যায়। খাৰ উঠিলে আপোনাৰ পুলিখিনি মৰি থাকে। সেইকাৰণে গুটি গজাৰ পিছত ওপৰত পলিথিন এটা নিশ্চয় দি ল'ব। মই সদায় পলিথিন এটা দি লওঁ। আপোনাৰ প্ৰত্যেকটো ভিডিঅ'ত দেখে মই পলিথিন এটা নিশ্চয় দি লওঁ, তেতিয়া মই আগতীয়াকৈ ধনিয়া খাব পাৰোঁ। যদি আপোনালোকে এইদৰে আগতীয়াকৈ ধনিয়া খাব বিচাৰে তেনেহ'লে এইদৰে পলিথিনটো নিশ্চয় দি ল'ব। ধনিয়া গুটিখিনি ছটিয়াৰ পিছত মই কলপাতটো পূৰা ডাঠকৈ দি দিছোঁ, যাতে যিমান পাৰে ঠাণ্ডা কৰি ৰাখিব পাৰোঁ। 15 পৰা 20 ডিগ্ৰী চেলচিয়াছ ঠাণ্ডা কৰিব ৰাখিব লাগে। সেইকাৰণে মই পূৰা ডাঠকৈ এই কলপাত দি দিছোঁ। আপোনালোকে যদি ধনিয়া আগতীয়াকৈ কৰিব বিচাৰে এইদৰে দি ল'ব। কলপাত দিয়াৰ উপৰি মই তাৰপিছত আকৌ ওপৰত ত্ৰিপাল এটা দি দিছোঁ, যাতে বৰষুণ দিলেও তলত পৰি যায়। তাৰপিছত আজি 3 দিন হৈ গ'ল। 3 দিন পিছত এয়া মই কলপাতটো উঠাই ত্ৰিপালটো উঠাম। তাৰপিছত কলপাতখিনি উঠাই চাম ধনিয়া গুটিখিনি গজিছে নাই। ধনিয়া গুটিখিনি গজিছে নাই মই এতিয়া
আপোনালোকক দেখাইছোঁ। তো হাই গাইছ চাই লওক, মই এতিয়া দেখাইছোঁ। আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব। এতিয়া মই বেক কেমেৰা কৰি দিছোঁ। ধনিয়া গুটিখিনি তিয়াই গাপ দিয়াৰ পিছত ইয়াত গুটিখিনি ছটিয়াই দিলোঁ। ছটিয়াই 3 দিন পিছত এয়া চাই লওক ধনিয়া গুটিখিনি ধুনীয়াকৈ গজিব ধৰিছে। এয়া এই 3 দিন পিছত ধুনীয়াকৈ গজিব ধৰিছে। আৰু এই ছাইডত যোনখিনি ওখ ওখ দেখিছে এইখিনি মৰিচা পোৱা খুটোৱা গুটিখিনি গজি আহিলে, কিন্তু ধনিয়া গুটিখিনি অকণমানকৈ গজিবলৈ আৰম্ভ কৰিছে। কিন্তু খুটোৱা আৰু মৰিচাবোৰ এই চাই লওক খুব ডাঙৰ ডাঙৰ হৈ গৈছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিলে ধনিয়া গুটি কিদৰে গজাব পাৰি মাত্ৰ এবাৰতে। যদি এইদৰে ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে যিকোনো ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে চাব পাৰে। আৰু যদি আপোনালোকে ধনিয়া গুটি গজাব যদি কেৰেলা গুটি গজাব পৰা নাই, জাতিলাও গুটি গজাব পৰা নাই বা ধুন্দুলি গুটি গজাব পৰা নাই, মোৰ সকলো ভিডিঅ' আপলোড কৰা আছে। ৰাহুল ব্লগ 50 বুলি প্লে'লিষ্টটো মাৰিব, তাতে সকলো ভিডিঅ' পাই যাব। আৰু ভিডিঅ' চলি থাকোঁতে ওপৰতে আই কাৰ্ড ওলাব, তাত গৈ ভিডিঅ' চাই ল'ব পাৰিব। নহ'লে ভিডিঅ' শেষত ইন কাৰ্ড ওলাব, তাত গৈ আপোনালোকে ভিডিঅ' চাই ল'ব পাৰিব। আৰু এইদৰে তেনেহ'লে আজিলৈ ভিডিঅ' ইমানেই। নতুন ভিডিঅ' আৰু নতুন টপিক পোৱা প্ৰতিশ্ৰুতি আজিলৈ নমস্কাৰ। টেক কেয়াৰ এণ্ড বাই। জয় হিন্দ, জয় ভাৰত। থেংকছ ইউ ফৰ ৱাচিং ভিডিঅ'।